Hi guys, welcome back to my channel. আজিও মই এটা চটুচা ভিডিঅ' লৈ আহিছোঁ মানে কি তাৰে আগতে হ'ল কি মোৰ মুখৰ ইমান মেকআপ চাই মানে মোৰ এটা বিহু প্ৰগ্ৰেম আছিল তো সেইকাৰণে মোৰ মুখত ইমান মেকআপ মোৰ গুচোৱাই নাই মই মানে বহুত এক্সাইটেড হৈ আছোঁ মানে কথাটো হ'ল কুৰ্তা অ'কে মই তাৰমানে মেছোত মই এটা কুৰ্তা ছেট অৰ্ডাৰ দিছিলোঁ তো আজি আহি পাইছে মই জাষ্ট এইটো আনবক্সিং কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ মানে ফাৰ্ষ্ট টাইম দিছোঁ না অৰ্ডাৰটো মেছোত তো কি আহিছে সেইটো মানে মই আপোনালোকৰ লগত একেলগে মানে খুলি চাওঁ ভাল আহে নে বেয়া আহে তো মই দিছিলোঁ এইটো কুৰ্তা অৰ্ডাৰ বৰ্তমান কি আহিছে মই আনবক্সিং কৰোঁ আপোনালোকেও চাই থাকক येलो कलर হ'ল ওপৰৰটো এণ্ড তলত পেণ্ট ব্লু কালাৰ অ' মা কি ধুনীয়া আহিছে মই যেনেকুৱা দিছোঁ তেনেকুৱা আহিছে তাৰমানে মই এম চাইজো দিছিলোঁ তো মই এবাৰ ট্ৰাই কৰি চাওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক আৰু মই মানে যিটো চাইজ দিছিলোঁ পাৰফেক্ট আহিছে এম চাইজ আৰু কাপোৰটো বহুত ধুনীয়া মানে যেনেকুৱা ফটোত একদম সেনেকুৱাই আৰু সেই অকণমান এম্ব্ৰইডাৰী টাইপৰ আছে আৰু এই গ্লাছ টাইপৰ কিবা আছে গ্লাছ নহয় বাৰু প্লাষ্টিকৰ যি থাকে এনেকুৱা আৰু মানে বহুত ধুনীয়া লাগিছে পেণ্টটোৰ আগৰ কিন্তু অকণমান এনেকুৱা চুৰণিটো ফুল আছে মানে মজা ভাল লাগে মই এইটো অৰ্ডাৰ দিয়াৰ কাৰণটো হ'ল মোৰ বাৰ বিয়া আহি আছে আৰু মই চব এতিয়াই কৈ নিদিওঁ আপোনালোকেতো ব্লগছ আগলৈকে চাই থাকিব তো তাতে গম পাব মই এইটো কিহৰ কাৰণে অৰ্ডাৰ দিছিলোঁ আৰু মই আনবক্সিং আপোনালোকৰ আগত কিয় কৰিছোঁ মোৰ এটা বঢ়িয়া ষ্টৰি আছে তাৰমানে মানে কি ফেচবুকত যে আহি থাকে অনলাইন মানে কাপোৰৰ কিবা কিবি এনেকৈ ধুনীয়া ধুনীয়া ফটোজবিলাক কুৰ্তাবিলাকৰ এটা ছাইট আছিল নামটো হেৰি মেনকা উৰ্বশী নে কিবা ছাইট আছিল আৰু মেনকা উৰ্বশী তাতে মই বিৰাট ধুনীয়া এটা কুৰ্তা পালোঁ এবাৰ তাৰপিছত মইতো এইটো অৰ্ডাৰ দি দিলোঁ 500 আছিল এইটোৰ দাম তাৰপিছত কুৰ্তা ছেট আছিল এইযোৰ তাৰপিছত কেইদিনমান পিছত আহিল মোক পোষ্ট অফিচৰ পৰা ফোন আহিছে আপোনাৰ পাৰ্চেলটো আহি গৈছে বুলি মই গ'লোঁ পোষ্ট অফিচ গৈ মই পাৰ্চেলটো আনিলোঁ আনি কেছ অন ডেলিভাৰী আছিল দেই আনি মই খুলিলোঁ কি জানেনে এখন কি ফাল্টু শাড়ী এখন তাৰমানে ক'ৰবা পুৰণা কোনে বা পিন্ধিছিল মানে শাড়ীখন দেখিলে গা চা বৰপিটা তুলিজন বিজ যায় শাড়ীখন দেখা পালে তুমি গা চা বেয়া লাগিছে কি শাড়ী মানে আমাৰ মাহঁতেতো নালানে নাচাই এইবিলাক শাড়ী লাষ্টত কি কৰিম মই চালোঁ চাইটো বিচাৰি একো ৰিটাৰ্ণ একো নাই মানে একোৱে নাই মই একো চোৱা নাছিলোঁ ডাইৰেক্ট অৰ্ডাৰ দি দিছিলোঁ আৰু মানে জোচতে ধুনীয়া লাগিছে বিৰাট ধুনীয়া আছিল কুৰ্তাটো তাৰপিছত মই ৰিটাৰ্ণ কৰাৰ কাৰণে চালোঁ নাই কোনোফালে একো ৰিটাৰ্ণ একোৱে নহয় লাষ্টত মই শাড়ীখনটো নালা আৰু থৈ দিছোঁ তাৰপিছত দেউতাই কি কৰিছে আমাৰ বাহিৰত তাৰমানে য'ত খেতি চেতি কৰিছিল ন সেই খেতিত মুৰ্গী সোমাব নোৱাৰাকৈ ধুনীয়াকৈ বেৰা বনাই দিছে শাড়ীখন দি দেউতাই কৈছে আৰু যে মোৰ কামত আহিল আৰু মোৰ সেইটো বঢ়িয়া ষ্টৰি আছিল তো সেইকাৰণে মই মেছোত যিহেতু ফাৰ্ষ্ট টাইম দিছোঁ অৰ্ডাৰ তো সেইকাৰণে মই আপোনালোকৰ আগত আনবক্সিং কৰিলোঁ তো এইখিনি আছিল ভিডিঅ'টো চটুচা ব্লগছ আৰু চেনেলটো চৰি তো মোৰ কুৰ্তাটো যদি ভাল লাগিছে ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব